পৰিৱেশ প্ৰদূষণ ৰচনা আৰম্ভণি মানৱ জীৱনৰ সৰ্বস্তৰৰ উন্নতি নিৰ্ভৰ কৰে সুস্থ পৰিৱেশৰ ওপৰত। পৰিৱেশ বুলিলে সাধাৰণতে আমি থকা ঠাইখনৰ মাটি, পানী আৰু বায়ুৰে সৈতে জড়িত জীৱ তথা জড় জগতৰ কথাকে বুজা হয়। মাটি, পানী আৰু বায়ু হৈছে পৰিৱেশৰ মূল উপাদান। এই তিনিবিধৰ দূষণকে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। পৰিৱেশ প্ৰদূষণৰ কাৰণ পৰিৱেশ প্ৰদূষণৰ মূলতেই হৈছে মানুহ। জনসংখ্যাৰ ভয়াৱহ বৃদ্ধি তথা প্ৰকৃতিৰ ওপৰত মানুহৰ তাণ্ডৱ নৃত্যত প্ৰকৃতি হৈ পৰিল নিশ্চুপ। পাহাৰ পৰ্বত, হাবি বন কাটি সৃষ্টি কৰি অহা অট্টালিকা, কল কাৰখানা আৰু বিজ্ঞানৰ ন ন আৱিষ্কাৰে লাহে লাহে স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে। পৰমাণু অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষা নিৰীক্ষা কৰা, জীৱাশ্ম ইন্ধন যেনে কয়লা নাইবা পেট্ৰলজাত পদাৰ্থৰ পৰা ওলোৱা ছালফাৰ যৌগ, নাইট্ৰজেন যৌগ আদি গেছৰ বৃদ্ধিয়ে বায়ু প্ৰদূষণ কৰিছে। আধুনিক কৃষি প্ৰণালীত ব্যৱহাৰ কৰা নানা প্ৰকাৰৰ কীটনাশক পদাৰ্থ, ৰাসায়নিক দ্ৰব্য বৰষুণৰ পানীৰ লগত উটি গৈ নৈ, বিল আদিৰ সৈতে মাটি আৰু পানীও প্ৰদূষিত হৈছে। অজনৰ তৰপৰ ধ্বংসৰ মূলতে হৈছে আধুনিক সভ্যতা। এয়াৰ কণ্ডিচনাৰ, ৰেফ্ৰিজাৰেটৰ আদিত ব্যৱহাৰ কৰা ক্ল'ৰ'ফ্লুৰ' কাৰ্বনে অজনৰ তৰপক ধ্বংস কৰিছে। জীৱাশ্ম ইন্ধনৰ ফলত সৃষ্টি হোৱা এচিড বৰষুণে পানীত থকা জীৱ-জগতৰ লগতে উদ্ভিদ আৰু অন্য প্ৰাণীৰ বিস্তৰ ক্ষতি সাধন কৰে। To be continued.